গাইজ মই উজ্জ্বল আৰু আজি মই যাম তেজপুৰ বিশ্বনাথ চাৰিআলি। ইয়েছ গাইজ, এতিয়া মই আছোঁ দেৰগাঁও চাৰিআলিত। এণ্ড দেৰগাঁও চাৰিআলি বা তেজপুৰ বিশ্বনাথ চাৰিআলি খুব বেছি 215 কিলোমিটাৰমান হ'ব। এণ্ড গাইজ মোৰ এতিয়া টাইমটো বাজিছে 3টা 3:30 মান বাজিছে। তো গাইজ ওলাই গৈছোঁ, 4টামান বাজিবই আৰু বহুত দেৰি হ'ল। আৰু 8টা বজাত ওলোৱা কথা আছে। ওলাই থাকোঁতে বৰষুণ দিলে, আজি 6 তাৰিখ হয়, 6 তাৰিখে ওলাই গৈ আছোঁ। আৰু তাৰ পাছতে আমাৰ অল আছাম ৰাইড ষ্টাৰ্ট হ'ব 10 তাৰিখে বিশ্বনাথ চাৰিআলি। চ' অল টোটেল ফটোটো মই দি দিম বাৰু, কিমান কৃষ্ণ ভগৱান হেৰি মন্দিৰ অল আছাম ৰাইড কিমান ষ্টাৰ্ট হ'ব। তো গাইছ অল আছাম ৰাইডটোত ক'ত জিলা যাম আমি কৈ দিম। এণ্ড গাইছ এইটো মোৰ চাইকেল, বেক চাইডে মোৰ গোটেই বেগ বান্ধা আছে। চ' গাইছ মই এইটো বেয়া ৰাস্তাটো পাৰ হৈ দেখাই দেৰগাঁও চাৰিআলি এইফালে গোটেই গাড়ী ৰখাই দিছে ভাই, ওপৰ ৰাইডিং। আৰু এইটো মোৰ চাইকেল, মোৰ বেক চাইডে। আৰু মোৰ এটা ইয়াত বটল, ইয়াত গৈ গাড়ী চলিছে বে। এইফালে বাছ আহি আছে, গুৱাহাটী বাছ গাইছ। এইফালে গোটেই বাছ টাইমটো মই চাই দিছোঁ। চ' গাইছ গৈ আছোঁ আমি নুমলীগড় পামে। আৰু এনেয়া মোৰ চাইকেল চলাই গৈ আছোঁ। এণ্ড তো বলক চ' গাইছ নুমলীগড় পাইছোঁ। এয়া হ'ল নুমলীগড় দলং। এয়া এনেফালে চাওক পানী ভৰিছে, এনেফালে লিখা আছে ৱেলকাম টু নুমলীগড়। তো বলক। তো বন্ধুসকল এতিয়া আমি পাইছোঁ বোকাখাট, তাৰপিছত আমি ওলাই যাম ইয়াত বাছ ষ্টেণ্ড বোকাখাটৰ। চ' গাইছ মই কাজিৰঙা সোমালোঁ। এণ্ড গাইছ এতিয়া টাইমটো হৈছে 6:51। চ' গাইছ এতিয়া মই দেৰগাঁৱৰ পৰা কাজিৰঙা পাই গ'লোঁ। আৰু মই ওলাইছিলোঁ 3:30 বজাত আৰু কাজিৰঙা পাই গৈছোঁ। এণ্ড এইটো হ'ল মোৰ চাইকেল, বোলে হাবি গোটেই। হেল্ল' গাইছ, মই এতিয়া তেজপুৰ মিছন চাৰিআলিত আছোঁ। তো গাইছ দেখাই দিছোঁ তেজপুৰ মিছন চাৰিআলি। চ' গাইছ মই এতিয়া তেজপুৰৰ পৰা গৈ আছোঁ। মই গৈ আছোঁ বিশ্বনাথ চাৰিআলি। আৰু মই ডাইৰেক্ট কাজিৰঙাৰ পৰা এণ্ড কৰি ডাইৰেক্ট তেজপুৰত ব্লগ উলিয়াই দিলোঁ। আৰু তাৰপাছত বেয়া নাপাব আপোনালোকে, তেজপুৰৰ ভোমোৰাগুৰি এইবিলাক কাজিৰঙাৰ পৰা তালৈকে ভিডিঅ' নবনালোঁ, কাৰণ দিগদাৰ হ'ল ন ইমান। মানে কালি ৰাতি 1টা বজাত উঠিছোঁ, টোপনি ওলাইছে, চাইকেল চলাব মন যোৱা নাই। তো এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিব লাগিব। বহুত গৰম চাই লওক, সেইটো কাৰণে মই চাইকেল চলাব মন যোৱা নাই। অলপ ঠাণ্ডা দিন হ'লে ভাল, ইমান ৰ'দ দিছে ন, চাইকেলে ইমান পূৰা গৰম ওলাই গৈছে মোৰ। আৰু ৰ'দটো ভাবিব লাগিব, আজি খাৰা ৰ'দ দিছে। যাওঁ যিকোনো নহওক, এনেওতো বিশ্বনাথ চাৰিআলি যাবই লাগিব ন। তো গাইছ ডিষ্টেঞ্চটো যদি আজি বিশ্বনাথ চাৰিআলি নাপাওঁগৈ, ক'ত থাকিম কি কৰিম, সেইটো কাৰণে বিশ্বনাথ চাৰিআলি পাবগৈ লাগিব। তো ব'লক। জেগাটোৰ নাম আৰু গৈ থাকোঁ ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি। চ' গাইছ এইটো দলং এখন পালোঁ, বিশ্বনাথ চাৰিআলি দূৰ নাই বেছি। চক একদম ইমান গৰমত খোলা হৈ গৈছে। চ' গাইছ মই বিশ্বনাথ চাৰিআলি পালোঁ। এয়াই হ'ল বিশ্বনাথ চাৰিআলি এইফালে। চ' গাইছ এতিয়া টাইমটো কিমান হৈছে? চ' গাইছ এতিয়া 4:55 হৈছে। ফাইনেলি মই বিশ্বনাথ চাৰিআলি পালোঁ। এয়া চাপোন দাদাক লগ পালোঁ। এয়া চাপোন দাদা, আমি একেলগে ৰাইড যাম। আৰু
এই গৌতম দা ৰাইটত নাযায় আৰু আমি 10 তাৰিখে ৰাইটত ওলাম বিশ্বনাথ চাৰিআলিৰ পৰা। তাৰপিছত আপোনালোকে যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিয়ক। অল আছাম ৰাইড ছাবস্ক্ৰাইব কৰিব। ই বহুত কষ্ট কৰি আহিছে গোলাঘাটৰ পৰা। আপোনালোকে ভাবি চাওক 200তকৈ বেছি কিলোমিটাৰ হয়, 200 কিলোমিটাৰ চাইকেল মাৰি আহিছে। তাকো এতিয়া পাই গ'ল, এতিয়া বাজিলে 5টা বাজিলে আৰু সোনকালে পালেহেঁতেন, কিন্তু ইয়াৰ চকাৰ বহুত প্ৰব্লেম দিছে। বহুত সোনকালে আহি ছাবস্ক্ৰাইবটো কৰি দিব। চকাটো মই দেখাই দিছোঁ, ফুটি গৈছে, ইমান প্ৰেছ মাৰিছে, বাৰে বাৰে প্ৰেছ ওলাই যায়। তো যেনে তেনে আহি পালোঁ গাইছ। হেল্ল' চ' গাইছ অলপ আগতে আমি চাপোন দাদাৰ ঘৰ আহি পালোঁ। আহি পোৱা পাছত আকৌ আমি গা ধুই ফ্ৰেছ হৈ এতিয়া ভাত খানা খালোঁ। এতিয়া আমি শুম আৰু এয়া চাপোন দাদাৰ ঘৰত আছোঁ। আমি তাৰপিছত আমি 10 তাৰিখে ৰাইডটো ষ্টাৰ্ট কৰিম। তো গাইছ আপোনালোকে এই অল আছাম ৰাইড ভিডিঅ' চাবলৈ ৰৈ থাকক আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক। তো গাইছ বাই, ইয়াতে আজি ভিডিঅ'টো ৰাখোঁ বুলি ভাবিছোঁ। বাই।